হেল্ল' গাইজ গুড মৰ্ণিং আকৌ এটা নিউ মিনি ব্লগলৈ আপোনালোকৰ ওচৰত চাবলৈ আহিছোঁ কঁঠালৰ চব্জি তাৰপৰা 20 কিলো ভাজি শাক আৰু তিয়ঁহৰ চিলা তাৰপিছত চব্জি যিহেতু চৰক পূজা সেইকাৰণে শাক মিহলি শাক খাব লাগে সেইকাৰণে বজাৰৰ পৰা শাক ঠাক পুৰা কিনি আনিলোঁ চাবলৈ মানে আজিকালি কি হয় গ্ৰামত শাকবোৰ পোৱা নাযায় সেইকাৰণে বজাৰৰ পৰা কিনি আনিলোঁ এইবোৰ পুৰা মাহঁতে বনাই চাবলৈ গা পা ধুই পুৰা একদম খাবলৈ পুৰা ৰেডি চাবলৈ খাই আছে চাবলৈ চব্জি চয়াবিনৰ চব্জি চয়াবিন দি মজাকৈ একদম খাই আছোঁ খোৱা দোৱা হৈ গ'ল পুৰা মজাকে খাই দেই খোৱা দোৱাৰ পিছত হৈছে তামোল আৰু পাণ সেইকাৰণে চাবলৈ মাহঁতে তামোল আমাৰ ঘৰৰ তামোল সেইকাৰণে মা ঘৰত শুকাবলৈ দিছে আৰু চাবলৈ আমাৰ ঘৰৰ পাণ চাবলৈ একদম পুৰা মজাকৈ ছিগি পুৰা একদম মজাকৈ খালোঁ আৰু সন্ধিয়া হয় চাবলৈ চৰক বাৰী গ'লোঁ চৰক মেলা চাবলৈ গ'লোঁ চৰক মেলাত গৈছিলোঁ কিমান মানুহ চাওক না পুৰা একদম কি কম ভাবি চাব কিমান দোকান আহি চাওক না সৰু সৰু ফাটিয়া খেলনা দোকান আহিছে চাওক না কিমান মানুহ আৰু কি কম মানে আজিৰ এই মিনি ব্লগ কেনেকুৱা লাগিল প্লিজ আপোনালোকে কমেণ্ট কৰি জনাব থেংক ইউ